নমস্কাৰ, মোৰ অনৈতিক সাধুকথাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হৌ যে চুঙি চুক হাবিৰ দাঁতিত গাধ এটাই ঘাঁহ চৰি আছিল। বাটেদি গৈ আছিল এটা বাঘ। বাঘে গাধক দেখা পাই মাত লগালহি, হৌৰা ঘাঁহ চৰিছ, তহঁতৰেই ভাল, নিজেই গজি থকা সেউজীয়া ঘাঁহবোৰ খাবলৈ পাওঁ। বাঘৰ কথা শুনি গাধই উত্তৰ দিলে, মই খোৱা ঘাঁহবোৰৰ ৰং সেউজীয়া নহয়, মই নীলা ঘাঁহহে খাওঁ। গাধৰ কথা শুনি বাঘ আচৰিত হৈ গ'লে, কি কথা কওঁ হে, তই গাধই, ঘাঁহৰ ৰং নীলা নহয়, সেউজীয়াহে বুলি। ঘাঁহৰ ৰং সেউজীয়া নে নীলা তাকে লৈ গাধ আৰু বাঘৰ মাজত কাজিয়া আৰম্ভ। গছৰ ডালৰ পৰা বান্দৰ এটাই চাই আছিলে সিহঁত দুটাৰ কাজিয়া, আৰু ওপৰৰ পৰা মাত লগালে বান্দৰে, তহঁত দুটাই ঘাঁহৰ ৰং নীলা নে সেউজীয়া লাগি থকাতকৈ আমাৰ বনৰ ৰজাৰ ওচৰতে যাব পাৰচোন, বনৰ ৰজাই বিচাৰ কৰি দিব। বান্দৰৰ কথা মতে গাধ আৰু বাঘ দুয়ো গৈ ওলাল বনৰ ৰজাৰ ওচৰত। বনৰ ৰজা দুয়োকে দেখি কি হ'ল সোধাত গাধই তপৰাই উত্তৰ দিলে, মহাৰাজ মই ঘাঁহ চৰি আছিলোঁ, আৰু এই বাঘে মোক কৈছে যে তই সেউজীয়া ঘাঁহ খাওঁ, মই খোৱা ঘাঁহবোৰ কিবা নীলাহে মহাৰাজ। গাধৰ মূৰ্খামিৰ কথা বন ৰজাই বুজি পালে আৰু গাধক ক'লে, তই ঠিকেই কৈছ, তই খোৱা ঘাঁহবোৰৰ ৰং নীলা, তই ইয়াৰ পৰা এতিয়া যা আৰু তোৰ নীলা ঘাঁহবোৰ চৰি থাক। বাঘে বন ৰজাক ক'লে, মহাৰাজ আপুনি গাধক কিয় মিছা ক'লে, ঘাঁহৰ ৰং সেউজীয়াহে। তেতিয়া বন ৰজাই বাঘক কি ক'লে জানা, মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিবা, কাৰণ গাধই, সি নাজানে ঘাঁহৰ ৰং যে সেউজীয়া, কিন্তু সকলোৱে জানে ঘাঁহৰ ৰং সেউজীয়া, আৰু তুমি মূৰ্খৰ লগত তৰ্ক কৰাৰ কাৰণে আজি তোমাক মই শাস্তি দিম, আৰু শাস্তিটো হ'ল মোৰ কাৰণে চিকাৰ কৰি মাংস আনিব লাগিব, যোৱা।